কি যদু কি হ'ল মনচন মাৰি আছে যে? কিনো কম মধু, গাটো বেয়া। বেমাৰটো হোৱাৰ পৰা কাম বনো কৰিব নোৱাৰো। ইফালে মাটিডৰা চন পোৱা নিচিনা হ'ল। কেনেকে চলিম তাকে ভাবি মই পাৰ নোপোৱা হৈছো আৰু মধু। যদু তই এনেই চিন্তা কৰি আছ, সকলো ঠিক হৈ যাব। কিয় কথাতে কয়চোন, মন কৰিলে চন বাপেৰ মাটিতে ধন। তই জানো শুনা নাই? কেনেকে হব মধু, এই বেমাৰী দেখাই লৈ তাকো চন পোৱা মাটিডৰাত মই কিডাল কৰিম বাৰু কচোন? আৰে মই কোৱা নাই জানো, মন কৰিলে চন বাপেৰ মাটিতে ধন। এই ডাকৰ বচন হবই লাগিব। তই এনেই চিন্তা কৰি আছ। ঐ মধু, তই চাগে আৰু এটা ডাকৰ বচন শুনা নাই, বোলে দেহা থাকিলেহে বেহা। চা মধু, মই মোৰ কথা কোৱা নাই, ডাকৰ বচন কৈছো। ডাকৰ বচন মতে চলিলে আজিলৈকে কোনো কাম বৃদ্ধি নোহোৱা মই দেখাই নাই। তই কথাটো বুজচোন। মইনো আকৌ কি, মই মোৰ বাপৰ বচন কৈছো? মইতো ডাকৰ বচনহে কৈছো, বোলে দেহা থাকিলেহে বেহা। কি কথা কব আহিছ তই? তাৰমানে মই কোৱা ডাকৰ বচন নহলে ভুল? নহলে কি মই কোৱা ডাকৰ বচনটো ভুল? তই বৰ উস্তাদি কৰো যদু, তোৰ চালা সেইকাৰণে আজিলৈকে উন্নতি নাই। উস্তাদি তই কৰিছ নে মই? তইনো কি একেবাৰে উন্নতি কৰি ফালিছ? চাহ যদু তেনেকে নকবি দেই, কিন্তু কথা বেয়া হৈ যাব। কিন্তু কি কৰিবি তই? তই কি বেমাৰী হলো বুলি মই কি চাহিক বুলি ভাবিছ নেকি? ময়ো কথা বেয়া কৰি দিম। কি হল তহঁতৰ? এনেকে কিয় লাগে মোৰ চহৰত? চাচোন বোলো, মই এক ডাকৰ বচন এটা কথা কলো, সি তাকে মানিব নোখোজে, সিহে উল্টা পোল্টা কথা কৈ থাকে, বুজিছনে? ময়ো একো উল্টা পোল্টা কোৱা নাই বোলো, ময়ো ডাকৰ বচন এটাহে কৈছো, সিহে উল্টা পোল্টাকে ধৰিছে মোক। হয় নেকি? ৰ মধু, তই কচোন, তই কোৱা ডাকৰ বচনটোনো কি? শুনচোন বোলো, সি যেতিয়া তাৰ মন চন বেয়া, তাৰ বোলে কাম বন নাই, গাটো বেয়া, সি কাম কৰিব নোৱাৰে, এনেকে যেতিয়া মোক ক'লে, মই যেতিয়া ডাকৰ বচনৰ কথাটো কলো, বোলে মন কৰিলে চোন বাপেৰ মাটিতে ধন। নহয় নহয় কচোন তই। ঠিকেইটো, মন কৰিলে চোন বাপেৰ মাটিতে ধন। কি ঠিকেই অ, মইতো ডাকৰ বচনে কৈছিলো। আচ্ছা তই কচোন বাৰু, তইনো কি ডাকৰ বচন কৈছিলি? চা বোলো, বেমাৰী হোৱাৰ পৰা মই কাম বন কৰিব নোৱাৰা হলো, তাৰোপৰি মাটিডৰা চন পৰিল। মই এই বেমাৰী দেখাইনো কি কেনেকে কাম কৰো, সেই মই কলো বোলো দেহা থাকিলেহে বেহা। কথাটোতো তইও ঠিকে কৈছ। কথাটো অলপ গহীৰ নেই বোলো। এতিয়া তই কচোন বাৰু, কাৰটো শুদ্ধ বাৰু কচোন, তই ক। তাকেই, কথাটোতো দুয়োটাৰে শুদ্ধ, কিন্তু স্থান কাল পাত্ৰ নিমিলাৰ কাৰণে কথাটো অলপ খেলি মেলি সৃষ্টি হৈছে। বোলো কথাটো মীমাংসা তই কৰি দে, নহলে কি মই অকাম নেকি সি যে মোক তেনেকে কৈছে? কথাটো আচলতে তেনেকুৱা নহয়। তহঁতে চাগে আৰু এটা ডাকৰ বচন শুনা নাই, মূৰ্খই নাজানি তৰ্ক কৰে, পাৰ্গত বুলি ফিতাহি মাৰে। তহঁত যদিও মূৰ্খ নহয়, কিন্তু স্থান কাল পাত্ৰ নিমিলাৰ কাৰণে তহঁতৰ এই আচৰণ মূৰ্খৰ দৰে হৈছে। গতিকে যদুৱে কোৱা বচনটো আৰু মধুৱে কোৱা বচনটো যদি একলগ কৰি দিওঁ, তেতিয়াই তহঁতৰ সমস্যা সমাধান হৈ যাব। মানে মধু কচোন, মন কৰিলে কি? মন কৰিলে চন নহয়, মন কৰিলে দেহা। এতিয়া যদুৱে কচোন, পিছৰ খিনি কি হব? বাকৰি মাটিতে বেহা, বাকৰি মাটিতে বেহা। এতিয়া দুইটাই সমানে কচোন, মন কৰিলে দেহা, দেহা, বাকৰি মাটিতে বেহা, বেহা। যদু এতিয়া শুন, তই গাটো বেয়া বুলি, বেমাৰী বুলি মনটো তই দুৰ্বল নকৰিবি। তই মন কৰিলে তই দেহাটো বনাব পাৰিবি। তোৰ খাৱন পিয়ন তহঁতৰ ঘৰ মই জানো নহয় অলপ বেয়া। ৰাতিপুৱা সোনকালে উঠিবি, উঠি অলপ শৰীৰ চৰ্চা কৰিবি, তাৰ পাছত মাছ মাংস মায়ে মছলা এইবোৰ কম খাবি। ৰাতি সোনকালে খোৱা পাতিলে যাবি, লাহে লাহে দেখিবি পানী সৰহকে খাবি, ভাল ভাল ফল মূল আদি খাবি। ৰাতিপুৱা সোনকালে উঠা, শৰীৰ চৰ্চা কৰা, এইখিনি কৰিবি। এইখিনি কৰিলে তই চাবি লাহে 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 তোৰ বেমাৰটো ভাল হৈ আহিব। কিমান দুৰাৰোগ্য ৰোগ ভাল হৈ আছে, কেঞ্চাৰৰ নিচিনা দুৰাৰোগ্য ৰোগ ভাল হৈছে কিয়? অলপতে শুনা নাছিলি? এই যে ক্ৰিকেটাৰজন যে নামটো সিদ্ধুজি ঘৈণীয়েকৰ কেঞ্চাৰ ৰোগ হৈছিল লাষ্ট ষ্টেজ। ডক্তৰে কলে নহব আৰু নাবাচে, কিন্তু সিদ্ধুৰ ঘৈণীয়েকে চেষ্টা কৰি বেমাৰটো ভাল কৰিলে। কেনেকে জানো? ৰাতিপুৱা সোনকালে উঠে, খোৱা বোৱা কমাই খায়, কিন্তু লঘোণে ৰাখে, ফাষ্টিং মানে এইটো কয় লঘোণটো নকয়, এইটো কয় ব্ৰত ৰাখি ভাল ভাল খাদ্য খাই, এক্সাৰচাইজ শৰীৰ চৰ্চা কৰি এটা দুৰাৰোগ্য কেঞ্চাৰ ৰোগ ভাল হ'ল। গতিকে তোৰ এইটো সাধাৰণ ৰোগ, তোৰ এইটো ভাল কৰোঁতে কি ডাঙৰ কথা? গতিকে তই সদায় ৰাতিপুৱা সোনকালে উঠাৰ পৰা ধৰি গোটেই ডায়েটটো তই সুন্দৰ কৰ। বাৰু মই তোক ধুনীয়াকে ডায়েটটো বনাই দিম ডক্তৰৰ পৰামৰ্শ লৈ। তই সেইমতে চলে যদি তোৰ বেমাৰ ভাল নহয়, তই মোক কবি। সেইকাৰণে মই কৈছো বোলে মন কৰিলে দেহা, বাকৰি মাটিতে বেহা।